बाक्सा जिल्लानि सालबारियाव खौरांगिरिफ्रा सोमावसारदों। लोगो खौरांगिरिखौ गाग्लोबनायनि हेंथायै सालबारियाव खौरांगिरिफ्रा गोख्रों अजद होदों। थांनाय 17 आगस्तखालि उदालगुरिनि खौरांगिरि अजय कलिताखौ खौरां बुथुमनो थांनाय समाव माखासे दुथांफोरा देहायारि गाग्लोबदोंमोन। बेखौ लानानैनो दिनै बाक्सानि सालबारि महकुमा खौरांगिरि गौतमनि दैदेननायाव गासै बिटिआरजों लोगोसे बाक्सानि सालबारियाव गोसोम बेज गाननानै अजद होदों। सालबारि महकुमा मेजिस्ट्रेट मावख'नि गेजेरजों रायजोनि गिबि मन्थ्रि हिमन्त बिश्व शर्मानिसिम गांसे गोसोखांलाइबो गथायदों। गोसोखां बिलाइयाव जाथायनि सायाव नायबिजिरनो आरो जाथायजों लोब्बा थानाय दायनिगिरिफोरखौ गोख्रों साजा होनो दाबि दैखांदों सालबारि महकुमा खौरांगिरि गौतमा। ওদালগুৰিৰ অজয় কলিতা দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে। এক পথ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়তে তেওঁক একাংশ দুষ্কৃতিকাৰীয়ে বুলি ক'ব লাগিব, দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। যাৰ প্ৰতিবাদত আমি আজি সমগ্ৰ বিটিআৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কলা বেজ পৰিধান কৰি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। সমান্তৰালকৈ আমি শালবাৰী মহকুমা সাংবাদিক সন্থা তথা বাক্সা জিলা সাংবাদিক সন্থাৰ ফালৰ পৰা আজি শালবাৰী মহকুমাধি কাৰ্যালয়ৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে আমি শেহতীয়াকৈ সাংবাদিকক যি আক্ৰমণৰ বলি হ'ব লগা হৈছে, সাংবাদিকে বিভিন্ন সময়ত আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে, এই ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰি আমি সাংবাদিকৰ সুৰক্ষাৰ দাবী জনাইছোঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে অকল এই ঘটনাই নহয়, বিগত দিনবোৰত বহুকেইটা তেনেধৰণৰ ঘটনা হৈছে। সাংবাদিকৰ ওপৰত আক্ৰমণ দিনে নিশাই বৃদ্ধি হোৱা দেখা গৈছে। এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃষ্টান্তমূলকভাৱে এক ব্যৱস্থা গ্ৰহণ কৰক, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।